ইডলি পিঠা সকলোৱে খাই ভাল পায় ন আৰু সকলো ধুনীয়া ধুনীয়াকৈ বনায় মই বনাইছিলোঁ চুজিৰে বহুত সোৱাদ লগা হয় আৰু বহুত সোনকালে হয় কোনোবা যদি নাজানে এবাৰ এনেকৈ বনাই খাব প্ৰথমতে এবাটি চুজি মই দুবাটিয়ে লৈছোঁ দুবাটি চুজি তাৰে সমান সেনেকৈ নাৰিকল গুৰি থাকিলে দিব পাৰে কেঁচা নাৰিকল থাকিলেও দিব পাৰে চেনি মই অকণমান দিছোঁ অকণমান আধা বাটিমানতকৈও কম দিছোঁ নিমখ দিছোঁ আৰু নাৰিকল গুৰি আধা বাটি দিছোঁ আপোনাৰ নাৰিকল গুৰি নাথাকিলে কেঁচা নাৰিকলটো দিব পাৰে আৰু নাথাকিলে নিদিবও পাৰে ইপিনে মই ইয়াৰ গাখীৰ দি লৈছোঁ গাখীৰেৰে বনালে বেছি সোৱাদ লাগে এইখিনি বেটাৰ ৰেডি কৰি পিনে আধা ঘণ্টামান থৈ দিব কাৰণ চুজিটো ফুলি আহে যে ফুলি অহাৰ পিছত পিঠাকেইটা আৰু বেছি ধুনীয়া হয় একদম ঢিলা ঢিলা হয় সেইকাৰণে পাৰিলে গাখীৰ দিয়ে বনাব গাখীৰ দি বনালে পিঠাকেইটা খায়ো সোৱাদ লাগে আৰু ধুনীয়া দেখিবলৈও ধুনীয়া হয় টেষ্টি হয় মানে বহুত ছফ্ট হৈ থাকে আধা ঘণ্টা ৰেষ্ট কৰাৰ পিছত দেখিছেনে এতিয়া মই ইয়াতে দিম অকণমান দিম মই ইয়াতে বেকিং পাউডাৰ দি অকণমান পানী দিছোঁ পানী দিলে বেকিং পাউডাৰখন ধুনীয়াকৈ ফুলি উঠে তাৰপিছত আৰু বেছি সময় লৰাই থাকিব নালাগে অকণমান লৰোৱাৰ পিছতে মই ইডলি ষ্টেণ্ডটোত ধুনীয়াকৈ গোটেইখিনিতে ঘি লগাই দিম চাৰিওপিনে ঘিখিনি লগাই দিলে বা ৰিফাইন তেলো দিব পাৰে দেই মোৰ তাত ঘি আছিলে মই ঘি দি দিছোঁ তেতিয়া পিঠাকেইটা ধুনীয়াকৈ অতি সহজতে সোনকালে উঠি আহে আৰু তলপিনে লাগি নধৰে তাৰপিছতে অকণমানকৈ মই এইখিনি দি গৈছোঁ মিশ্ৰণখিনি দি পিনে আৰু বেছি সময় নাকিব লগা নাই 6-7 মিনিটৰ ভিতৰত পানীখিনি উতলিব মই দি থৈছোঁ ইডলি ষ্টেণ্ডটোত বহাই দিয়ক বহাই পিনে 6-7 মিনিটৰ পিছতে পিঠাকেইটা ৰেডি হৈ যায় একেবাৰে সহজ আৰু খুব বেছি সোৱাদ লাগে হয়নে আৰু এতিয়া বনাইছে এতিয়া খাবলৈ কথা নাই দেৰি হ'লেও পিঠাকেইটাৰ সোৱাদ দুগুণ বাঢ়িয়ে থাকে গাখীৰ চাহ একাপ লওক আৰু সেয়া ইডলি পিঠাৰ সোৱাদ লওক সকলোৱে বনাবলৈ জানে একেবাৰে সহজ হয়নে মই কেনেকৈ বনাইছোঁ সেইটোহে দেখুৱাইছোঁ দেই আৰু কোনে ইডলি পিঠা খাই ভাল পায় সেইটো ক'বচোন আৰু কোনে বনাই ভাল পায় মোৰ দৰে চাগে বনাই সকলোৱে ভাল পায় হয়নে এয়া চাওক পিঠাকেইটা একেবাৰে কম সময়তে 8 মিনিটৰ ভিতৰত পিঠা ৰেডি এতিয়া আৰু ৰখিবলৈ নাই দেখিছেনে ইমান ধুনীয়াকৈ উঠি আহিছে আৰু একদম ধুনীয়া ছফ্ট হৈছে দেখিছেনে তেন্তে কেনেকুৱা পালে পিঠা ৰেচিপিটো ক'বলৈ পাহৰি নাথাকিব আৰু ভিডিঅ'টো শেষলৈ চাই মানে সকলোকে ধন্যবাদ জনালোঁ আৰু ভিডিঅ'ৰ শেষত আপোনালোক সকলোকে বাৰে ধন্যবাদ জনাই থাকোঁ মোক ইমান ধুনীয়াকৈ কমেণ্ট কৰে ইমান ধুনীয়াকৈ মৰম দিয়ে আৰু ভিডিঅ'ৰ মাজতে এটা কথা ক'বলৈ বিচাৰিছোঁ প্লিজ কোনো ষ্টিকাৰ কমেণ্ট নকৰিবচোন ষ্টিকাৰ কমেণ্ট কৰিলে বেয়া হয় মোৰ কাৰণেও বেয়া আপোনালোকৰ কাৰণেও বেয়া পাৰিলে লিখি পিনেই দিব কিবা এটা পিছে মোৰ কাঁহীখন ৰেডি হৈ গ'ল ইডলি পিঠাৰ কাঁহীখন এতিয়া গৰম চাহ লওক গাখীৰ চাহ লওক আৰু পিঠাৰ সোৱাদ লওক পিছে আপোনালোকৰ পিছত ঠাণ্ডা পৰিছেনে আমাৰ পিছত ঠাণ্ডা ষ্টাৰ্ট হৈ গৈছে এইপিনে পিঠা খোৱা ষ্টাৰ্ট হৈ গৈছে পাৰিলে যিমানখিনি পাৰোঁ পিঠা ৰেচিপি আপোনালোকৰ লৈ থাকিম আপোনালোকে ধুনীয়াকৈ চাব সকলোৱে ছাপোৰ্ট কৰিব তেন্তে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ পাহৰি নাথাকিব আৰু পিঠা কাঁহীখনত দেখি পিনে কেনেকুৱা লাগিছে সেইটোও জনাব সকলোৱে ভালে থাকিব সুস্থ থাকিব লগ পাই থাকিম নেক্সট আৰু ভিডিঅ'ৰ সৈতে এতিয়া আমি পিঠাৰে চাহ খাই লওঁ দেই আৰু আপোনালোকে ধুনীয়াকৈ বনাই পিনে খাব আৰু নহ'লে পাৰিলে আহক একেলগে খাওঁ তেন্তে বাই বাই দেই সকলোৱে ভালে থাকিব লগ পাই আছোঁ আন ভিডিঅ'ৰ সৈতে বা ৰেচিপিৰ সৈতে